কঁঠালৰ মুচি খাই বাৰু কোনে কোনে ভাল পায়? মোৰতো খুব প্ৰিয়। আজি মই কঁঠালৰ মুচি বনালোঁ এয়া মাংসৰ লগত। আপোনালোকে এই ধৰণে সোৱাদ লৈছেনে? তেনেহ'লে মই কেনেকৈনো বনালোঁ তাকেই দেখুৱাওঁ ব'লক। তাৰ কাৰণে প্ৰথমতে মই এয়া এটা কঁঠাল আৰু আলু একে জোখত কাটি লৈছোঁ আৰু এইখিনি মই বইল হ'বৰ কাৰণে ৰাখি দিম। তাৰপাছত মই এখন কেৰাহী পাতি লৈ ইয়াত প্ৰয়োজন মতে তেল দি লৈছোঁ আৰু তেলখিনি অলপমান গৰম হোৱাৰ পিছত এয়া চেনি দি দিছোঁ 1 চামুচ আৰু চেনিখিনি কেৰামেল হ'বৰ কাৰণে ৰাখি দিছোঁ। তাৰপাছত মই দি লৈছোঁ অলপমান পিঁয়াজ আৰু এয়া চিকেনখিনিও বহাই দিলোঁ। এতিয়া চিকেনখিনি অলপমান ভাজ খোৱাৰ পিছত এয়া মই দি লৈছোঁ নিমখ প্ৰয়োজন মতে, লগতে হালধিও দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি লৈছোঁ অলপ সময়ৰ কাৰণে। তাৰপাছত মই আগতে কাটি ৰখা বিলাহী আৰু পিঁয়াজখিনি দি দিছোঁ। ইয়াত মই 3টা পিঁয়াজ আৰু এটা বিলাহী ব্যৱহাৰ কৰিছোঁ। তাৰপাছত মই ইয়াত দিছোঁ চিকেন মছলা, লগতে দিছোঁ ৰেড চিলি পাউডাৰ। আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগ বেলেগ মছলাও ইউজ কৰিব পাৰে। এয়া মই গোটেইখিনি ভালদৰে ভাজি আছোঁ। আনপিনে আমাৰ কঁঠাল আৰু আলুখিনিও ধুনীয়াকৈ বইল হৈ গ'ল, এয়া দেখিছেনে? এতিয়া মই এইখিনিও দি দিছোঁ তাৰ ওপৰত একেলগতে আৰু গোটেইখিনি ভালদৰে ভাজি থাকিম। তাৰপাছত মই অলপমান ৰুকি লোৱা আদা দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আদা নহৰু পেষ্টটো ইউজ কৰিব পাৰে আৰু গোটেইখিনি পুনৰ ভাজি আছোঁ। এয়া আৰু মোৰ এইখিনি ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া মই ঢাকনি লগাই এইখিনি সিজিবৰ কাৰণে ৰাখি দিম। এয়া মই প্ৰায় 8-10 মিনিটমান পিছত দেখুৱাইছোঁ। দেখিছেনে এইখিনি ধুনীয়াকৈ ৰেডি হৈয়ে গ'ল। আজি মই শুকানকৈয়ে বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে পানী দি অলপমান উতলাই ল'বও পাৰে আৰু এয়া শেষত দি লৈছোঁ ধনিয়া পাত আৰু এয়া মোৰ কঁঠালৰ মুচিৰ লগত মাংস একেবাৰে ৰেডি হৈ গ'ল। এই ধৰণে খাবলৈ সঁচাকৈ খুব ধুনীয়া হয়। যদিহে আপোনালোকে এই ধৰণে টেষ্ট কৰা নাই তেনেহ'লে নিশ্চয় এবাৰ বনাই খাই চাব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।